সকলোকে কাতি বিহুৰ শুভেচ্ছা জনাইছোঁ দেৰিকৈ হ'লেও। আৰু ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু ময়ো ভালে কুশলে আছোঁ। আৰু আজি ভিডিঅ'টো যিহেতু কাতি বিহু হয়, মই ঘৰত আছোঁ। আজি নলবাৰী যাবৰ কাৰণে তোমাৰ ঘৰতে আহিছোঁ। কেইটামান ফটো আপলোড কৰিছোঁ, লগতে অলপমান সৰুকৈ এটা একদম শ্বৰ্ট ভিডিঅ' এটা বনাইছোঁ। ভাল লাগিলে লাইক কমেণ্ট কৰি দিব। এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে ভাবক চোন মই ইমান ধুনীয়াকৈ এনেকৈ সজাইছে। আৰু শেৱালি ফুল যে মোৰ ইমানেই প্ৰিয়, শেৱালি ফুল ফুলিল মানে দুৰ্গা পূজা আহিল মানে কি কয়। আৰু ইফালে মায়ে এনেকৈ উপকৰণ এনেকৈ কাটি পিনি থৈছে আৰু তলত এনেকৈ বুট মুখ থৈ দিছে, শৰাই পুতিছে। ভিডিঅ'টো শেষলৈকে মা আৰু দেউতা মই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।